গৈ আছোঁ অন্য এটা পূজা মঞ্চলৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ কোৱা ধৰণে কৰিছে তাকে আপোনালোকক দেখাব চেষ্টা কৰিম এই বৰ্তমান মই গৈ আছোঁ আন এটা পূজা মণ্ডপ লং জাপৰ আমাৰ ঘৰৰ কাষতে হয় বাৰু আপোনালোকে চাব শনিবাৰ বজাৰ বুলি কয় ইয়াতে হৈছে কোনো মন্দিৰ নাইকিয়া তাতে মানে বনাইছে আৰু মন্দিৰ নাইকিয়া বাৰু ভগৱানটো চবতে থাকে না দেখাব চেষ্টা কৰিম ভালদৰে এইটো হৈছে নবোদয় স্কুল বাহিৰৰ পৰা ল'ৰা ছোৱালীবোৰ আহি পেলাই ইয়াতে পঢ়ে এইটো হৈছে পানী টেংকি ইমান ডাঙৰ স্কুল ইয়াত যদি পঢ়িব পৰা হয় চাওক কেনেকুৱা লাগিছে মই নাজানো কিন্তু মোৰ কাৰণেতো বহুতেই ভাল লাগিছে ইয়াত যদি পঢ়িব পৰা হয়তো বহুত ভাল লাগিলে হয় বাৰু পূজা 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 চাবলৈ আহিব আপোনালোক চেচে আৰু পূজা কি চাব উৰুঙা উৰুঙা পূজা লকডাউনৰ কাৰণে মানুহ নাইকিয়া পূজা এখন উলটি বনাইছে এইটো এইজন ডাঙৰীয়াই বনাইছে এই ফুলখিনি এই ফুল কিমানকে বেচিছা কিমানকে বেচিছা মাত্ৰ 10 টকা পাব চাওক কিমান ধুনীয়া ফুল বিলাক মেড বাই বিষ্ণু বুজিছ 10 টকা বোলে 10 টকা আহি যাব কিনিব শনিবাৰ বজাৰ বৰ্তমান মানুহবোৰ আহিছে আৰু লাহে লাহে পূজা চাবৰ কাৰণে আহিছে আৰু মানুহ আপোনালোকো আহিব বছৰেকৰ মূৰততো এবাৰেতো পূজা হয় ন চাবৰ কাৰণে যাব আৰু এতিয়া কেইটা বাজিলে 4:30 चला এখন আছে আমাৰ বৌ দোকান নকপালি নখ পালিচ লাগিলে আহি যাব আৰু লিপষ্টিক লাগিলেও আহি যাব এইজনী আমাৰ বৌ তাত আহি যাব আহিব দুৰ্গা পূজা চাবলৈ আহি যাব চাই ভাল পালে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব চেনেলটো থেংক ইউ